এই লাহেকে মাৰা হ'ব চা আকৌ কি খুলিলা লাহেকে মাৰো লগাই নাই এইবাৰ ভালকে আকৌ চিটবেলডাল মাৰি লোৱা এই এনেকে নামাৰে নহয় নহয় পাৰিম চা এইটো ইফালে কি হ'ব ইয়াৰ লগত মানে ঠাণ্ডাটো অকণ দিয়ক চা ফুল আছে এচি ফুল আছে ঠাণ্ডা পোৱা নাই নেকি তুমি ঐ চা অখাকছো এই কি হ'ল কি এখন ললো গোটেইখন ললো দেখিছে লগৰ যে জ্বলিছে ঘূৰিয়ে নাথাকে ঘূৰি নোচোৱা নহয় অ' গ্লাছ মাৰাই আছে শুনা পোৱা নাই সি অ' মাই ডগ কিমান দিনৰ মই টেষ্ট চুমা খাবলৈ পাইছো অ' বাচ্চাদা মই কৈছো মানুহ পাগল হৈ যাব বাচ্চাদা মন তই মোক বাকী যি কৰ তাকে কৰ কিন্তু এই বাচ্চা এটা নামটো প্লিজ মোক নামাতিবি কিয় এই বাচ্চা এটা নামটোৱে মোৰ সাংসাৰিক জীৱনত বহুত প্ৰভাৱ পেলাই দিছে অ' সাংসাৰিক মানে আপুনি বিয়া পাতিলে বাচ্চাদা এই তাতেইটো প্ৰভাৱ পেলাইছে অ' ভালকে বুজাই কওকচোন মানে মোৰ কাৰণে যেতিয়া কোনোবাই ছোৱালী চাবৰ কাৰণে যায় তেতিয়া দৰাৰ নামটো প্ৰথম সোধাৰ লগে লগে কয় যে বাচ্চা দাদা তেতিয়া ছোৱালী ঘৰৰ মানুহে কয় বোলে সেই বাচ্চা এটা প্ৰথমে ডাঙৰ হৈ ল'বলৈ দে তাৰপিছত আমাৰ ছোৱালীক বিয়া দিম তাৰপিছত মই যাক কৈছিলো তাক মই কওঁ বোলে তই মোৰ নামটো বাচ্চা এটা বুলি কিয় কবি হেৰিয়াৰ বাচ্চা তয়ো হাঁহি দিলি হেৰিয়াৰ বাচ্চা মানে আপোনাৰ প্ৰভাৱ এটা পেলাইছে বাচ্চাদা হেই প্লিজ বাচ্চা এটা বুলি মোক নামাতিবি ঠিক আছে আজিৰ পৰা মই নামাতো বাচ্চাদা আকৌ মাতিলি মানে আজিৰ পৰা মই আপোনাক বাচ্চাদা বুলি নামাতো বাচ্চাদা এই তেৰিকা নামাত সেই নামটোৰে নামাতিবি মই চেষ্টা কৰিম বাচ্চাদা ইছ টেঙা ই 2 বছৰৰ খুটি মূলে একেবাৰে আদায় কৰি দিলে কোন 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 নহয় অ কুমকুম মই সুধিছো এজনী কোন ময়ে কুমকুম ভালে আছা আছো একদম মজা বেগত থকা কথাটোতো গম পাইছা অ পাইছো ময়ো থাকিম দু চেচে ইচ্ছা বাইদেউ হবজন চাক কৈছে পেকত বোলে তুমি থাকিব নালাগিছে ইচ্ছা বাইদেউ থাকিছে কি সঁচা সন্দেহ কৈছা নাই তেতিয়াহ'লে সঁচা বুলি সুধি দিলা যে মই মিছাই কৈছো কিন্তু ৰিচা হে মই কৈছো বুলি কথাটো নকবা দুখ পাইছো এই কি হৈ আছে নহ'লে সন্দেহ কৈছে ও পেণ্ডে পুণ্ডে পিয়াজি চাহ কাম কৰিছে কাম কৰিছো মোহন আপোনাৰ কষ্ট অলপ হয় নহয় চাহ কি কৰিবা মোহন কষ্টটো কৰিবই লাগিব আপুনি চিন্তাই নকৰিব আপোনাৰ হেল্প কৰিবলৈ মই আছো চাহ তুমি হেল্প কৰিবা মোক অঁ কি হেল্প কৰিবা আপুনি মোক গধুৰ চাই কাম এটা দিয়ক গধুৰ চাই কামটো এতিয়া নাই বাৰু তুমি এইটোৱে কৰাচোন লোৱা এইখন মোৰ টেবুলত থৈ অহা লোৱা দিয়ক
এনেকে চাই থাকিলে কি কাগজ যোৰা লাগিব নালাগে ছাৰ কিবা এটা কৰিব লাগিব ছাৰ বেজি গুলিটো বা ক'ত আছে বেজি গুলিৰে কি কাগজ চিলাবা এতিয়া তুমি নিচিলাও কিবা এটা কৰিব লাগিব ছাৰ ঐ কি থুলি আছা নহয় ছাৰ ভগৱান তুমি আহি যোৱাচোন এই এফালে আহচোন হা ছাৰ মই অলপ লৈ যাওঁ তাক আহিছে ছাৰ ব'ল আকৌ লিখিব লাগিব মানে বা এনেকে কিয় ঠেলিছা কিবা খাবলৈ দিবা দিম কি চৰ কিহৰ দুখত তই কুমকুমক কি কলি কি কৈছো সিং ছাৰক কুমকুম বেৰেকত থাকিব নালাগে বুলি মই কৈছিলো নি কিয় কৈছা এই তোক মই সুধি আছো মই কৈছিলো কোনে সোধা মোক কিয় সুধিছা তই কিয় কলি তাইক মই ক'ত কৈছো ই কৈছিলে নে কৈছিলেতো কৈছো কৈছো ফচি গলো এতিয়া কি কোৱা কোৱা উঠ সৰু ল'ৰা ছোৱালীৰ ভাজ নিদিবি মোৰ আগত এচা চৰ দিম নহয় পোৱালি ফচাই দিলা দিলো এটা কথা মনত ৰাখিবা ইচ্ছা এই ভাতৰ লগত দালি সৰু ল'ৰা ছোৱালীয়ে গালি খাবই তাৰ কথা শুনিছা কি বস্তু এইটো মস্ত বদমাছ এইটো ইটোৱে গালি সিটোৱে গালি থানাখনলৈ আহিবলৈ মন নোযোৱা হৈছে অ কিয় আগৰ নিচিনা গালি খোৱা স্বভাৱটো নাই যোৱা নেকি নাই আগতকে বাঢ়িছেহে সেইকাৰণে অলপ পঢ়া শুনা কৰিব লাগে পঢ়িয়ে আহিছো বাচ্চাদা আগৰ পুৰণা পেপাৰ টুকুৰা এটা পাই ৰাতিপুৱাতে দোকানত পঢ়িবলৈ চেষ্টা সেই কৰিছো পঢ়া কথা কোৱা নাই এইটো সৰুতে যদি ভালকৈ পঢ়িলি হয় আজি থানাত আহিব নালাগিল হয় বেলেগ কাম কৰি থাকিব পাৰিলি হয় তেতিয়া গালিও নাখালো হয় কিয় যে সৰুৰ পৰা ভালকে নপঢ়িছিলো ধেৎ চালা। মুকুদাদা কি হ'ল এয়া কি কথা পাতিবলৈ আহিছে নো নাজানো ছাৰ ৰিচাহঁতক কথা পাতবা দি এই মুকুতা মুকু দাদা কি হৈছে মই কৈ আছো চা বাচ্চাদাক মই কাম এটাৰ কাৰণে লগ ধৰিছো বা ইমান মবিলত ব্যস্ত সৰু ছোৱালী ইমান মবিলত ব্যস্ত থাকে নে চা এই সি মোবাইলত ব্যস্ত থাকছি তোৰ কি প্ৰব্লেম চকুত যদি বেয়া হৈ যায় আপোনাৰ নিচিনা যদি চাইবেটি হৈ যায় ঐ খোলা খোলা মই অহাৰ আগতে খুলি পেলোৱা এই খুল খুলি দে জলদি লাহে লাহে খাই দিবি মোহন পকাহে থৈছো দুখ পাব আৰামছে লাহে লাহে টান 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 পাইছো আই টান টান